হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। মোৰো খবৰ ভাল। আজি মানে প্ৰথমবাৰ এটিএমৰ পৰা মই নিজে পইচা উলিয়াম বুলি ভাবিছোঁ, কিন্তু আজিলৈকে মই নিজে পইচা উলিয়াই পোৱা নাই এটিএমৰ পৰা। পইচা যদি লাগে খুৰা বা ভাইটিহঁতক কম উলিয়াই দিয়ে, কিন্তু আজিলৈকে মই এটিএমৰ পৰা পইচা উলিয়াব নাজানো, আৰু কেনেকৈ উলিয়াই এইটো নাজানো। আজি প্ৰথমবাৰ মই নিজে উলিয়াম বুলি ভাবিছোঁ। কি হয় ভিডিঅ'টো শেষলৈকে চাব দেই। এটিএমত নোযোৱাৰ আগতে আঞ্জাখিনি বনাই লওঁ। তাৰ বাবে মই যোগাৰ কৰিছোঁ কৰ্দৈ টেঙা, এইটো কিনি আনিছিলে দেউতাই। সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ, আৰু এইটো মাছ, কৰ্দৈ টেঙা মাছে আজি বনাম। ইয়াতে আলু বইল হ'ব দিছোঁ। আঞ্জা বনাই হৈ গ'ল। এতিয়া গৰম দিনত টেঙাৰ আঞ্জা খাব লাগে, বহুত বেছি ভাল লাগে। এতিয়া ভাত খাই লৈ লাহে লাহে ওলাওঁগৈ। ইমান ৰ'দত যে কৰ্দৈ টেঙা আঞ্জা বনাইছোঁ, বঢ়িয়া লাগিব। কিন্তু মোৰ যে টেঙাৰ আঞ্জা বনাওঁতে সোনকালে খাওঁ খাওঁ লাগে ভাতটো। আপোনালোকৰ জিভাৰ পানী পৰে না যেতিয়া টেঙাৰ আঞ্জা বনাব গৰম দিনত, ইমান মস্ত ৰ'দ দিছে, আৰু সোনকালে খাওঁ খাওঁ লাগে মোৰ। আপোনালোকৰ হয় নে নহয় জনাব। ইয়াত দেৰি নকৰোঁ, পটাপট খাই লওঁ, যাওঁ আৰু। এতিয়া ওলালোঁ, লাহে লাহে যাওঁ আৰু। বহুত টাইম হ'ল গাড়ী ৰখি আছোঁ, গাড়ী এতিয়ালৈকে আহিয়ে পোৱা নাই। একদম বাগৰ লাগি গৈছে, হয় না? কোনো জান, তুমি যাব নালাগে দেই। ইফালে চোৱাচোন, ইফালে চোৱাচোন, চাওঁ। অঁ জান, তুমি যাব নালাগে দেই, এই গৰমত নালাগে যাব। অঁ মই তোমাক আইচক্ৰীম আনি দিম, চাৰিটা আইচক্ৰীম আনি দিম, হ'ব না? নালাগে যাব। এতিয়া আমি ওলাই আহিলোঁ ৰাস্তালৈ। যিহেতু এইকেইদিন বহুত বেছি বৰষুণ দি আছিলে, ৰাস্তাটো অলপ বেয়া হৈ আছে, সেইকাৰণে গাড়ীটো আহিব পৰা নাই। খুৰাই ফোন কৰি ক'লাক তুমি দুটা অলপ ৰাস্তালৈ ওলাই আহা, সেইকাৰণে বাবু আৰু মই ৰাস্তালৈ ওলাই আহিলোঁ। এতিয়া গাড়ীত বহি ল'লোঁ। ATMত আহি পাই গ'লোঁ। এতিয়া ATMৰ পৰা পইচা অলপ উলিয়াই লওঁ, উলিয়াই কিনি কি কিনিব লাগে চাওঁ, ঘৰত যাই কথা পাতি আছোঁ। আহি পালোঁ, আহি পাই কিনে কাপোৰটো লগে লগে সলাই ল'লোঁ। বহুত বেছি গৰম দিছে, যিহেতু এই কাপোৰত এনেও থাকিব নোৱাৰি। ক'লা কাপোৰ পিন্ধিলেতো গৰমটো এনেও বেছি হয়, আৰু ATMত পইচা উলিয়াব যাওঁতে আপোনালোকক ভিডিঅ' কৰি দেখুওৱা নহ'ল, যিহেতু বাবু মোৰ লগতে আছিলে আৰু বেলেগ মানুহ নাছিলে না, ড্ৰাইভাৰটো আছিলে। অলপ চাই দিছে, হ'লেও নিজৰ লগত এজন গ'লে তেতিয়া ভাল। আৰু বাবুক লৈ মাত্ৰ ATMত পইচা ওলাই কিনে আৰু ভিডিঅ' কৰিব নোৱাৰা হ'ল, সেইকাৰণে আপোনালোকে বেয়া নাপাব। আৰু বহুত বেছি গৰম দিছে, তাতে আৰু ইমান সময় নৰখিলোৱে। বহুত বস্তু ল'বলগীয়া আছিলে, সৰু সুৰা বস্তু অলপ, কিন্তু নল'লোঁ এই গৰমতে। আৰু বাবু ইমান গৰমত থাকিব নোৱাৰে, যিহেতু কান্দিব পাৰে আৰু আমনিও কৰে অলপ, যিমান যি হ'লেও নল'লোঁ। আৰু এতিয়া এনেই চেম্পু ল'লোঁ আৰু কণ্ডিশ্যনাৰ ল'লোঁ। তাৰপিছত নেইল পলিচ এটা ল'লোঁ, মোৰ হাজবেণ্ডৰ একদম পচন্দ কালাৰ দেই, মেৰুণ কালাৰ, মানে ৰঙা কালাৰ বেছি ভাল পায়। মই ৰঙাটো লোৱা নাই আৰু মেৰুণ কালাৰটো লৈছোঁ। তাৰপিছত আৰু চিৰাম এটা ল'লোঁ। আৰু পাইলটো মোৰ মানে পাইলটো ছিঙি গৈছিলে, তাৰপিছত বহুত কেইদিনমান হ'ল, 2-3 মাহমান হ'ল ঠিক কৰিব পৰা নাছিলোঁ। আজি যাই মাত্ৰ ঠিক কৰি আনিলোঁ, আৰু আঙুঠি একযোৰ কিনি ল'লোঁ হাজবেণ্ডক নোকোৱাকৈ। যদি হাজবেণ্ডক কওঁ মোক গালি দিব। ভৰিৰ আঙুঠি 2 যোৰা আছে, 2 যোৰাৰ 1 যোৰা ঠিকেই আছে, পাটৰকেইটা মানে ওলাই গৈছে পাটৰটো। আৰু পুৰণা 1 যোৰ আছিলে, মায়ে মোক মানে পঢ়ি থাকোঁতে 1 যোৰা বনাই দিছিলে। আজি মই এইকেইটা চবটো মিলাই মাত্ৰ দিলোঁ, আৰু এনেই ভাঙা চিঙা বস্তুকেইটা ৰাখিনো কি হ'ব, সেইকাৰণে নতুন একডাল লৈ ল'লোঁ। কেনে লাগিছে ক'ব দেই। এইটো পাইল যোৰা ঠিক কৰি ল'লোঁ, বহুত দিন হ'ল পাইল পিন্ধা নাছিলোঁ, আৰু এই যোৰা আঙুঠি লৈছোঁ। কেনে লাগিছে জনাব। আজিলৈকে বাই বাই, আকৌ নেক্সট ব্লগত লগ পাম, মানে ভিডিঅ'ত লগ পাম। আশা কৰোঁ আপোনালোকে বহুত মৰম দিব, আৰু মোৰ ভিডিঅ'টো লাইক কমেণ্ট কৰি দিব, শ্বেয়াৰো কৰি দিব। ভাল লাগিলেহে কৰি দিব, বেয়া পাই কিন্তু নকৰিব দেই, কাৰণ বেয়া কমেণ্টো নকৰিব। মই প্ৰথমবাৰৰ কাৰণে ভিডিঅ' বনাইছোঁ, ইমানকৈ নাজানো কেনেকৈ কি কৰিব লাগে, সেইকাৰণে এনেই অলপ বনাইছোঁ আৰু মনোৰঞ্জনৰ কাৰণে। তেতিয়ালৈকে বাই বাই, আকৌ লগ পাম।